লা 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 ইছ অঁ বোৱাৰী নেকি? আই এইখনচোন একে নতুন কাপোৰ ল'লা, বৰ ধুনীয়া লাগিছে হে। মোৰ শাড়ীখনৰ নিচিনাই কালাৰটো। চাওঁ চাওঁ চাওঁ, বৰ ধুনীয়া লাগিছে হে। বুঢ়া হৈ গ'ল সি, এফালে বোলে একেবাৰে চকুৰে দেখাই নাপায় মানুহ নে কি। মই যে এতিয়া নতুন কাপোৰখন ল'লোঁ সেইটো পুৰা দেখা পালে, এনেই একো দেখাই নাপায়। চব বস্তুতে চকু দিয়া অকণমান কমাওক। বৰ ধুনীয়া লাগিছে। কেতিয়া ল'লা? অঁ আপোনাৰ ল'ৰাৰ পইচা ভাঙি লোৱা নাই নহয়, মোৰ মাৰ ঘৰৰ পৰা দি পঠিয়াইছে। পাটৰ ছেট এখন কিনি দিয়াৰ অকাত নাইকিয়া, লেবেল চাই ইহঁতৰ। চব ফাটা লেকচাৰ। আচলতে কথাটো কি জানে, এই মাহীয়েকৰ জীয়েকৰ বিয়া তাই। এতিয়া দোকানত গৈছে, দোকানত গৈ পাটৰ ছেট কিনিবলৈ গৈছে। আমাৰ ল'ৰাটো ইমান চালাক চুটো নহয়, অকণমান বেঙা হোজাই বাপেকৰ নিচিনা। সি ক'লেগৈ পাটৰ ছেটৰ দাম 15,000 20,000, সেইবোৰ লোৱাতকৈ সদায়নো একেখন পাটৰ ছেট পিন্ধিয়ে বিয়া খাবলৈ যাবানে, তাতকৈ পলি পাট বা মিক্স পাট এখন লোৱা। বোপাই সেইটো একে ক'বহে পালে, গোটেইজনী বোলে তাতে একেবাৰে কাপোৰ ঠেকেচা মাৰি একে টমটমত উঠি আহি পেলাই ঘৰ পালেহি। ঘৰ পাই মই শুনিছোঁ কান্দি কান্দি কাৰোবাক ফোন কৰি আছে, মাকৰ ঘৰলৈ ফোন কৰিছে। একে কান্দি কান্দি পেলাই একে যিখন বদনাম গাইছে মোৰ কথা, ল'ৰাটোৰ কথা। তাৰপিছতে ককায়েকটো কিবা ডিফেন্সত চাকৰি কৰে হ'বলা, তাক কৈ একে দিনাই পাটৰ ছেটখন আনি সেইখন ফটো উঠাই আছিল যে দেখিছেই নহয় আপোনালোকে, সেইখন আনি পেলাই একেবাৰে ফটো যি গান ৰিলছ বনাই আছে। বিয়া তাইহে ঘৰত হৈছে, আমাৰ ঘৰত বিয়া হোৱা নাই। আমি এনেকৈ কটনৰ কাপোৰ পিন্ধিয়ে কটৰ বিয়া খাই আহিলোঁ। নিজৰ ঘৰৰ বিয়াখনতে, ল'ৰাটোৰ বিয়াখনতে পাটৰ এখন পিন্ধিবলৈ সুবিধা নাপালোঁ। মা, তাইক অলপ বুজাবাহে। আজি কাপোৰৰ দোকানত যিখন হুলস্থুল কৰি আহিছে নহয়, মই বৰ লাজ পাইছো হে এজনীৰ লগত। ঘৈণীয়েৰে তোৰ আৰু বুজাব লাগে মই? কিমান মানা কৰিছিলোঁ, নানিবি এজনীক নানিবি। একেবাৰে একে দাড়ি মোজ গজাই নাই, তেতিয়াৰ পৰাই সি ভাল পালেই তাইক। একেবাৰে যি ফটো দুইটাই গাত ধৰা ধৰিকৈ ফটো দিয়ে, ফিলিং কিবা কিবি উইথ একেবাৰে আমুকি। কি কৰিবি কি এতিয়া, হৈ যোৱাটোতো হৈ গ'লেই। ইমান মানা কৰিছিলোঁ, এইটোক বোলো বিয়া নাপাতিবি এতিয়া, বয়স হোৱা নাই। একেবাৰে গোটেইটো মৰিবলৈ যায়, তাইক নাপালে সি মৰিয়ে থাকে। এনেকুৱা প্ৰেম কৰিলে সিহঁতে। কওঁ বোলো খোৱাবি কেনেকৈ, একো যদি নকৰি পেলাই এতিয়া পলুৱাই আন তাইক, তই খোৱাবি কেনেকৈ? তাৰ যিহে কথা, তাক বোলে চৰকাৰে বোলে নিবনুৱাবিলাকক বোলে কিবা 2 লাখৰ পৰা 5 লাখ টকা দিব। সেইটোতে সি একদম গোটেইটো ভাবিয়ে লৈছে সংসাৰখন কেনেকৈ কৰিব। আৰু তাইও ক'ৰবাত স্কুটি এখন পালে বোলে। গোটেইজনী ফুটনি নক'ব আৰু। কি ক'ম এতিয়া, কৈ এতিয়া পা মছলাটো তই নিজে পা, মোক কৈ লাভ নাই নহয়, মই একো বুজাব নোৱাৰোঁ। তোৰ ঘৈণীয়েৰে তই নিজে বুজাই ল'বি।